Hi everyone, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু সদায় কোৱাৰ দৰে আজিও কৈছোঁ সকলো হেপী আছে বুলি আশা কৰোঁ আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিছোঁ আৰু আমাৰ এফালে ইমানেই ৰ'দ দিছে সেইকাৰণে মই ভোট জলকীয়া আচাৰ অকণমান থৈছিলোঁ তাকে ৰ'দত দিবৰ কাৰণে আহিলোঁ। এয়া চাওক ৰ'দত দিছোঁ মই আচাৰখিনি। ইমানে ৰ'দ মোৰ চকুৱে মেল খোৱা নাই আৰু এতিয়া ৰুমলৈ গৈ আছোঁ। জাতিলাওৰ পৰা দুটা ৰেচিপি বনাম বুলি ভাবিলোঁ, তাকে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাওক ভিডিঅ'টো আৰু শেষলৈকে চাওক আৰু শেষত জনাব নাপাহৰিব ভিডিঅ' চাই কেনে পালে। মই ইয়াত জাতিলাওখিনি সৰু সৰুকৈ কাটি লৈছোঁ, লগতে লৈছোঁ পিঁয়াজ আৰু লৈছোঁ আলু নিদিলে বেয়া লাগিব সেইকাৰণে, আৰু লৈছোঁ বিলাহী আৰু নহৰু কেইফুটামান লৈছোঁ। আৰু এতিয়া এইখিনি যিহেতু কাটি থৈছোঁ এই বনাবৰ কাৰণে ৰেডি কৰোঁ। কেৰাহীখনত মই গৰম হোৱাৰ পাছতেই মিঠাতেল দিলোঁ আৰু মিঠাতেলখিনিও গৰম হ'ল আৰু এতিয়া মই পিঁয়াজখিনি দি দিম আৰু পিঁয়াজখিনি মই গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম আৰু এইফালে নহৰু কেইফুটাও মই থেতেলাই ল'ম। নহৰুখিনি থেতেলাই হৈ গ'ল আৰু এতিয়া এইখিনি একেবাৰে গৰম পিঁয়াজৰ লগতে দি দিম আৰু এইখিনি ভালকৈ লৰাই ল'ম, পিঁয়াজ মিঠাতেল আৰু নহৰুখিনি। আৰু এতিয়া পিঁয়াজখিনি যিহেতু ব্ৰাউন কালাৰ হৈছে মই ইয়াত এতিয়া জাতিলাও অৰ্থাৎ কাটি থোৱা জাতিলাও আলু এই দুইখিনি দি দিম এতিয়া আৰু এইখিনি ভালকৈ লৰাই ল'ম। আৰু এতিয়া দিম মছলাৰ ভিতৰত হালধি দিম আৰু নিমখ দিম, জোখমতে নিমখ দিব আপোনালোকে আৰু অকণমান কাশ্মীৰী মছলা দিব আৰু কাশ্মীৰী মছলা দিলে কালাৰটো ধুনীয়া আহে সেইকাৰণে। আৰু এতিয়া পুনৰবাৰ লৰাই ল'ম। লাহে লাহে জাতিলাওখিনিৰ পৰা পানী এৰিবৰ কাৰণে আৰম্ভ হৈছে আৰু এইটো সময়তে মই বিলাহীখিনি দি পিনিও ভালকৈ লৰাই ল'ম। জাতিলাওখিনি প্ৰায় ৰেডি আৰু 15 মিনিট লাগিলে সেইখিনি ভালকৈ সিজিবৰ কাৰণে। আৰু শেষত মই এটা ডিম ভাঙি পিনে অকণমান লৰাই ল'ম, লৰাই পিনে আমাৰ জাতিলাও চব্জিখিনি ৰেডি খাবৰ কাৰণে। আৰু এতিয়া বনাবলৈ লৈছোঁ জাতিলাওৰ পায়স এটা ৰেচিপি। তেনেহ'লে ভিডিঅ'টো চাওক। জাতিলাওৰ পায়স বনাবৰ কাৰণে মই ইয়াত লৈছোঁ গাখীৰ, জাতিলাওখিনি ৰুকি লৈছোঁ একে মিহি মিহিকৈ আৰু লৈছোঁ চেনি, তেজপাত লৈছোঁ, অলপমান ঘিউ লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ গাখীৰ কফি কাপৰ জোখতে লৈছোঁ। তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁ। মই ইয়াত কেৰাহী এখন পাতি ল'লোঁ, তাতে ঘিউ দিছোঁ এচামুচ আৰু ঘিউখিনি অকণমান গলি যোৱাৰ পাছতেই মই ইয়াত দিম তেজপাত আৰু তেজপাতখিনি দি ভালকৈ লৰাই ল'ব। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখি গাখীৰখিনি দি দিব, নহ'লে গৰম যদি হাই ফ্লেম কৰি থৈ দিয়ে তেতিয়াহ'লে গাখীৰখিনি ফাটি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। আৰু এতিয়া গাখীৰখিনি দিয়াৰ পিছতো ভালকৈ লৰাই ল'ব, ঘিউখিনি যাতে ভালকৈ মিক্স হৈ যায়। আৰু এইফালে জাতিলাওখিনি ৰুকি লৈছিলোঁ আৰু জাতিলাও যিহেতু পানী থাকে সেইকাৰণে এই পানীখিনি আমি আঁতৰাই ৰাখিব লাগিব, নহ'লে গাখীৰখিনি লগত যদি আমি এনেকৈ দি দিওঁ তেতিয়াহ'লে গাখীৰখিনি ফাটি যাবও পাৰে। সেইকাৰণে মই এতিয়া জাতিলাওখিনিৰ পৰা পানীখিনি আঁতৰাই ৰাখিছোঁ আৰু আপোনালোকেও যদি বনায় তেনেহ'লে এনেকৈ জাতিলাওখিনি চেপি চেপি পানীখিনি উলিয়াই ল'ব আৰু এই পানীখিনি আপোনালোকে পেলাই নিদিব। ইয়াত অলপমান নিমখ দি পিনে আপোনালোকে খাবও পাৰে কেঁচাকৈ আৰু নহ'লে আটা মুঠোতে তাত ব্যৱহাৰ কৰিব পাৰে।
আৰু এতিয়া উতলি থকা গাখীৰখিনি ওপৰতে মই এই ৰুকি থোৱা জাতিলাওখিনি দি দিম আৰু এতিয়া গেছৰ ফ্লেমটো হাই কৰি ৰাখি ভালকৈ উতলি সিজিবলৈ দিম। মিনিটমান ভালকৈ সিজাৰ পিছত আমাৰ গাখীৰখিনি ডাঠ হৈ আহিছে, মন কৰিছে চাগে ভিডিঅ'টোত। আৰু মই এইটো সময়তে গেছৰ ফ্লেমটো অফ কৰি ৰাখিছোঁ। 5 মিনিটৰ পিছত আমাৰ গাখীৰখিনি ডাঠ হৈ পিনে কেনেকুৱা হৈছে আপোনালোকে ভিডিঅ'ত দেখিছে। আপোনালোকেও ঘৰত বনাবৰ কাৰণে চেষ্টা কৰিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ।